Hello everyone, welcome back to my YouTube channel. আৰু যিসকলে মোৰ ভিডিঅ'টি প্ৰথমবাৰৰ কাৰণে চাইছে তেওঁলোকক মোৰ YouTube চেনেলটোলৈ স্বাগতম জনাইছোঁ। বলক আমি এতিয়া ষ্টাৰ্ট কৰোঁ। ফাৰ্ষ্টতে আমি এটা পেপাৰত এনেকৈ ডিজাইনটো আঁকি লৈ এটা সাইডে আঁকি লৈছোঁ। এটা সাইডে আঁকি লৈ মই পেজটো ফাৰ্ষ্ট লগাই কানে কাটি দিছোঁ। তেতিয়াহ'লে ফাৰ্ষ্টটো লগাই ল'লে কি হয় দুটা ফালে সমানকৈ কাটা যায়। এয়া দেখিছে মই গোটেইবোৰ এনেকৈ কাটি লৈছোঁ। তাৰপাছতে মল্ডিত ক্লেটো লৈ মই আগৰ ভিডিঅ'ত কৈছোঁৱে তথাপিও আৰু এবাৰ কৈ দিওঁ দুটা পেকেটৰ পৰা সমান সমান এনেকৈ বল লৈ মিক্স কৰিব লাগিব। যিহেতুকে এইটো অলপ আঠাৰ নিচিনা বস্তু তেতিয়া সেইকাৰণে ইয়াতে পাউডাৰ লৈ ধুনীয়াকৈ মিহলি কৰি ল'ব। আৰু বৰ্ণি ভূঞা আপুনি মোক চিলভাৰ পিছত বনাব কৈছিল। মই বনাম বাৰু সেইটো সময় পালে। এতিয়া মই একেবাৰে সময় পোৱা নাই। এইকেইটা মানে অৰ্ডাৰছৰ আছিল তেওঁলোকক জলদি বনাই দিব লাগে। সেইকাৰণে মই একেটাই ভিডিঅ' প্ৰথমতে দিলোঁ। সেইটো মই সময় পালে নিশ্চয়কৈ বনাই দেখুৱাম। আৰু এইখিনি ধুনীয়াকৈ কাগজৰ চেপত কাটি যাব লাগিব। আৰু গোটেইবোৰ এনেকৈ কাটি তাৰপাছতে আইপিনবোৰ লগাই দিছোঁ। এই বস্তুবোৰ আপোনালোকে অনলাইনত পাই যাব। ইয়াৰিঙৰ কাৰণেও সেম এনেকৈ কাগজ কাটি লৈছোঁ। কাগজ কাটি লৈ বেক হুকটো লগাই বেক ষ্টাড বুলি কয় এইটো। বেক ষ্টাডটো লগাই দি তাৰপাছতে ক্লেটো লগাই কাটি দিছোঁ। গোটেইখিনি আধা ঘণ্টা 45 মিনিটমান শুকাব দি তাৰপিছতে কৰিছোঁ আউটলাইনিঙৰ কাম। আউটলাইনাৰৰ কাৰণে মই এই গ্লিটাৰ আউটলাইনাৰটোৱে 3D আউটলাইনাৰটোৱে ইউজ কৰিছোঁ। ইয়াতে এটা প্লেইন আউটলাইনাৰো পায় যিটোত গ্লিটাৰ নাথাকে। সেইটো মই আচলতে পোৱা নাই সেইকাৰণে মই গ্লিটাৰটোৱে ইউজ কৰিছোঁ। আপোনালোকৰ কোনোবাই যদি প্লেইন আউটলাইনাৰটো পাইছে তেতিয়াহ'লে মোক ক'ৰ পৰা কিনিছে সেইটোৰ মোক লিংকটো দিবচোন হা। এনেকৈ ধুনীয়াকৈ আউটলাইনিংখিনি কৰি তাৰ ওপৰত কালাৰ দিব লাগিব। মই ইয়াতে ৰেড গ্লাছ কালাৰটো ইউজ কৰিছোঁ। তাৰপাছতে শ্বাইনিঙৰ কাৰণে ট্ৰান্সপাৰেণ্ট গ্লাছ কালাৰটোৱে ইউজ কৰিছোঁ। তাৰপাছতে চেইনডাল গুঠিবৰ কাৰণে লৈছোঁ গল্ডেন মণি, সৰু সৰু ৰঙা মণি, তাৰপাছতে প্লাষ্টিক তাৰ আৰু টাৰ্চেল। আপোনালোকক যিটো জোখত লাগে যেইডালকৈ গুঠিব বিচাৰে সেইডাল সমানকৈ কাটি লৈ এনেকৈ মণিবোৰ ভৰাই গৈ থাকিব।
আৰু তলত ঝুমকাবোৰৰ কাৰণে লৈছোঁ মই এনেকুৱা সৰু ৰঙামণি আৰু এই পিনটো। এই পিনটোৰ নামটো জানো কি আছিল, মই পাহৰি থাকিলোঁ। আপোনালোকে চাই যাওক কেনেকৈ লগাইছোঁ। ইয়াৰিংযোৰৰ কাৰণে এনেকুৱা গল্ডেন চেইন লৈছোঁ। তাৰপাছতে গল্ডেন চেইনটো দুফালে দুডাল লগাই সমান জোখত কাটি দিম। এয়া মোৰ অসমীয়া গহনা ছেট ৰেডি। নাজানো কিমানখিনি দেখুৱাব পাৰিছোঁ। আশা কৰোঁ এই ভিডিঅ'টিৰ পৰা আপোনালোকে অলপ হ'লেও শিকিব পাৰিব। আগলৈ এনেকুৱা ভিডিঅ' চাব বিচাৰিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ'। বাই।